হেল্ল' এভৰিৱান, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এটা মেগীৰ ৰেচিপি। ফাৰ্ষ্ট মই কেৰাহীখন বহাই দিছোঁ। তাৰপিছত মই কেৰাহীখন গৰম হোৱাৰ পাছত তেল দি দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত আকৌ মই সৰু সৰুকৈ কাটি থোৱা পিঁয়াজ, জলকীয়া এইখিনি দি ভালদৰে হেতা এখনেৰে লৰাই আছোঁ যেতিয়ালৈকে ৰঙচুৱা হোৱা নাই। আৰু মই সোৱাদ অনুসৰি অকণমান নিমখ দি দিছোঁ। আৰু মই যিহেতুকে মছলা খাই বিৰাটেই ভাল পাওঁ, গতিকে মই চব বস্তুতে মই মছলা অলপ হ'লেও দিওঁৱেই। তো ইয়াতো মই অকণ মছলা এড কৰি দিছোঁ। মছলাখিনি দি মই ভালদৰে গোটেইখিনি লৰাই দিছোঁ এবাৰ। দেখিছেনে, মই ভালদৰে এবাৰ লৰাই দিছোঁ যাতে গোটেইখিনি মিহলি হৈ যায়। তাৰপিছত মই ইয়াত এড কৰিম পানী। পানীটো মেইন, যিহেতু পানী নহ'লে একোৱেই নহয়। তো মই ইয়াত পানীটো এড কৰিম। কালাৰটো দেখিছেনে, মেগীটো নিদিয়াতে কালাৰটো। তাৰপিছত মই পানীখিনি উতলিবলৈ দিম। পানীখিনি আমাৰ উতলি আছে এতিয়া। ইয়াত মই দিম মেগী। মই 2 পেকেট মেগী আনিছিলোঁ, তো 2 পেকেট মেগী দি দিছোঁ মই ইয়াত। চাব, মেগীখিনি ভাঙি নেপেলাব। মেগীটো এনেকৈ দিব, দি লাহে লাহে তাক ওলটাই দিবলৈ চেষ্টা কৰিব। দেখিছেনে, মই ইমান ধুনীয়াকৈ দি দিছোঁ। তাৰপিছত মেগীৰ মছলাখিনিও ইয়াত এড কৰি দিছোঁ, দি লাহে লাহে লৰাই আছোঁ। গোটেইখিনি ধুনীয়াকৈ মিহলি কৰি আছোঁ মই। তাৰপিছত ইয়াক মই সিজিবলৈ এখন ঢাকনি দি দিছোঁ। চাওক, আমাৰ মেগীটো সিজিবলৈ আৰু 1 মিনিটমান বাকী আছে। এয়া চাওক, মানুহে যে কয় মেগী বনাওঁতে 2 মিনিটো নালাগে, এইবোৰ মিছা কথা। এয়া আমাৰ মেগী সিজি গ'ল। তো আমাৰ এয়া মেগী ৰেডি হৈ গ'ল। বাই বাই।